হেল্ল' গাইছ ৱেলকাম বেক টু মাই চেনেল। গম পাইছে আৰু ভাওনা আজিও আছে, তো চকুটোকো সোমাই গৈছে দেখিছে নহয় ভাওনা কৰি মেইন কথা মানে কি হয়, ৰাতি মানে ওলাই মেলি গ'লে এনেকৈ ভাওনা পৰিৱেশটো মানে ভাল লাগে, আপোনালোকেও ভাল লাগে হয়নে নহয় কওক। আৰু যাৰ ভাল লাগে কমেণ্ট এটা কৰি জনাই দিব ভাল লাগে বুলি, কাৰণ আমাৰ অসমীয়া সংস্কৃতিয়ে হয় ভাওনা। তো আজিও ভাওনা আছে আমাৰ কুঁৱৰী পুখুৰী, নোৱালী কুঁৱৰী পুখুৰী মানে, তো তালৈকে যাম। ভাগৱতৰ ভাওনা গম পাইছে, টিমটো ক'ৰ মই আপোনাক তাত গৈ ক'ম বাৰু। এই আমি যে কম্পিটিশ্যন কৰিছিলোঁ সেই তাৰ টিম, তো তালৈকে যাম, গৈ তাত দেখুৱাম। মানুহ একেখিনিয়ে হয়, ৰিহাৰ্চল নাই, তো এতিয়া গৈ মিলাই মেলি ল'বগৈ লাগিব চবেই আৰু। তো ঠিক আছে দিয়ক, তালৈকে যাওঁ। আৰু মানে গৰম আহিলে বাৰু, গৰম আহি গ'ল, তথাপিও মানে মই এইটো পিন্ধি লৈছোঁ, কাৰণ আহোঁতে আকৌ ঠাণ্ডা লাগিব, কেইটা বাজিব ঠিক নাই। এতিয়াতো আমাৰ তাৰ 6টা বাজি গ'লেই। লাহে লাহে গৈ থাকোঁ, তলতো স্পৰ্টিং এটা পিন্ধি লৈছোঁ, লাহে লাহে গৈ থাকোঁ। গৈ তাত পোৱাৰ পিছত আৰু তাত দেখুৱাম। আৰু বহুত ধুনীয়াকৈ হেনো সজাইছে ভাগৱতৰ ভাওনাৰ এই ডেক'ৰেশ্যনটো, আৰু প্লাছ বোলে চাকি বহুত দিছে হেনো ৰাস্তাত। তো তালৈকে যাওঁ, গৈ পেলাই আপোনালোকক দেখুৱাম। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। শ্যাম বৰণ দেহা তোমাৰ এ পিত বসন মোৰ হৰি হৰি এ পিত বসন চৰণে নুপুৰ প্ৰভু কমল লোচন কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি নিউজত দি বোলে কওক গলে গজমতি তোমার রাধা ফুটা কর্ণত কুণ্ডল তোমার আসাম ফাৰ্ণিচাৰ নভা ফাৰ্ণিচাৰ ওচৰৰ এইফালে চাই দিয়া। আমাৰ ছোৱালী বিয়া আছে ওলাই আছোঁ এতিয়া যাম আৰু তালৈ। তো গায়ন বায়ন গাবলৈ গৈছে, মানে আমাৰ আজি গায়ন বায়ন নাই, আমি সেই দুটাই আহিছোঁ আজি, গৌৰৱে মই। তো গৌৰৱে মই আহিলোঁ, এতিয়া ওলাই মেলি আজৰি হৈছোঁ। এয়া আৰু দাদা এজন আছিলে সঞ্জিত দা বাহি, তো আমি তিনিটাই ৰখি আছোঁ। এতিয়া ইয়াত মানে গায়ন বায়ন গাব আৰু সময় হৈ গ'ল, 9টা বাজি গ'ল। তো যিয়ে হওক তাত একেবাৰে দেখুৱাম মই যিমান পাৰোঁ ছাপৰ্ট কৰিব। एक
Thank you.
তোমার